নমস্কাৰ বন্ধুসকল ৰিচা টিউটৰিয়েল ইউটিউব চেনেলটোলৈ বহু দিনৰ বিৰতি পিছত পুনৰবাৰ আপোনালোকক স্বাগতম জনালোঁ। মই আজি আপোনালোকলৈ লৈ আহিছোঁ কেইটামান অতি প্ৰয়োজনীয় সাধাৰণ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ যিকেইটা অসম চৰকাৰৰ আগন্তুক পৰীক্ষাৰ বাবে খুবেই প্ৰয়োজনীয়। এতিয়া আহকচোন আমি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। Question number 1. The study of flower is known as A. Floriculture, B. Pomology, C. Spemology, D. Anthropology. ফুলৰ বিষয়ে অধ্যয়ন কৰা বিষয়টোক বিজ্ঞানত কি বুলি কোৱা হয়? ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব অপচন নাম্বাৰ D. Anthropology. Question number 2. The name of the equipment used for measuring blood pressure is ৰক্তচাপ জুখিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰটোৰ নাম কি? A. টেকোমিটাৰ, B. বেৰোমিটাৰ, C. ছিগমোমেনোমিটাৰ, D. হাইড্ৰোমিটাৰ. ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব অপচন নাম্বাৰ C. ছিগমোমেনোমিটাৰ. Question number 3. Lack of which substance in our body causes diabetes? কোনবিধ হৰমনৰ অভাৱত আমাৰ দেহত ডায়াবেটিছ ৰোগ হয়? ইয়াৰে অপচন A. গ্লিচাইন, B. হিমোগ্লোবিন, C. ইনসুলিন, D. হিষ্টামিন. ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব অপচন নাম্বাৰ C. ইনসুলিন. Question number 4. Which one of the following device converts chemical energy into electrical energy? নিম্নলিখিত কোনটো যন্ত্ৰই ৰাসায়নিক শক্তি বিদ্যুৎ শক্তিলৈ ৰূপান্তৰিত কৰে? A. বেটাৰী, B. মটৰ, C. জেনেৰেটৰ. ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব অপচন নাম্বাৰ A. বেটাৰী. Question number 5. In which of the following medium sound cannot travel through? তলত কোনবিধ মাধ্যমৰ যোগেদি শব্দই গতি কৰিব নোৱাৰে? A. এয়াৰ, B. ভেকুৱাম, C. ৱাটাৰ, D. আইৰণ. ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব অপচন নাম্বাৰ B. ভেকুৱাম. Question number 6. The age of a tree is determined by its এজোপা গছৰ বয়স কেনেদৰে নিৰ্ধাৰণ কৰা হয়? ইয়াৰে অপচন A. গ্ৰিড, B. হাইট, C. গ্ৰোথ ৰিংছ, D. জেনেৰেল এপিয়াৰেন্স. ইয়াৰে শুদ্ধটো হ'ব অপচন নাম্বাৰ C. গ্ৰোথ ৰিংছ. Question number 7. The percentage amount of nitrogen present in urea is ইউৰিয়াত কিমান শতাংশ নাইট্ৰজেন পোৱা যায়? ইয়াৰে অপচন A. 26%, B. 36%, C. 46% and D. 60%. ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব অপচন নাম্বাৰ C. 46% ইউৰিয়া পোৱা যায়. Question number 8. The shortest unit of length is দৈৰ্ঘ্য আটাইতকৈ সৰু এককটোৰ নাম কি? অপচন A. মাইক্ৰন, B. নেনোমিটাৰ, C. এংষ্ট্ৰাম, D. ফাৰ্মিমিটাৰ. ইয়াৰে শুদ্ধটো হ'ব অপচন নাম্বাৰ D. ফাৰ্মিমিটাৰ. Question number 9. Which one of the following is used in large quantities in cement industries? তলৰ কোনটো পদাৰ্থ চিমেণ্ট উদ্যোগত সৰ্বাধিক পৰিমাণে ব্যৱহাৰ কৰা হয়? A. জিপছাম, B. লাইমষ্টোন, C. কোল, D. ক্লে. ইয়াৰে শুদ্ধটো হ'ব অপচন নাম্বাৰ B. লাইমষ্টোন. Question number 10. Phenol is used in the manufacture of which one of the following? তলত কোনবিধ পদাৰ্থ উৎপাদনত ফিনল ব্যৱহাৰ কৰা হয়? ইয়াৰ অপচন A. PVC, B. নাইলন, C. পলিষ্ট্ৰিন, D. বেকেলাইট. ইয়াৰে শুদ্ধটো হ'ব অপচন নাম্বাৰ D. বেকেলাইট. Question number 11. The coil in a heater is made of ইলেক্ট্ৰিক হিটাৰৰ কইল নিৰ্মাণ কৰিবলৈ তলৰ কোনটো ধাতু ব্যৱহাৰ কৰা হয়? A. নিক্ৰম, B. টাংষ্ট্ৰেন, C. কপাৰ, D. আইৰণ. ইয়াৰে শুদ্ধটো হ'ব অপচন নাম্বাৰ A. নিক্ৰম. Question number 12. Which part of our body is affected by jaundice? জণ্ডিছৰ দ্বাৰা আমাৰ শৰীৰৰ কোনটো অংগ আক্ৰান্ত হয়? ইয়াৰ অপচন A. আইজ, B. লিভাৰ, C. লাংছ, D. নাৰ্ভছ.
ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব অপচন নাম্বাৰ বি লিভাৰ Question number 13 An object weight is maximum in which of the following তলৰ কোনটো মাধ্যমত বস্তু এটাৰ ওজন আটাইতকৈ বেছি হয় ইয়াৰ অপচন এ এয়াৰ বি ওৱাটাৰ সি হাইড্ৰোজেন ডি ভ্যাকুয়াম ইয়াৰে অপচন নাম্বাৰ ডি হ'ব কাৰেক্ট আনসাৰ ভ্যাকুয়াম Question number 14 The velocity of wind is measured by বতাহৰ গতিবেগ কিহৰ দ্বাৰা নিৰূপণ কৰা হয় ইয়াৰে অপচন এ স্পীডোমিটাৰ বি টেকোমিটাৰ সি এনিমোমিটাৰ এণ্ড ডি অডিওমিটাৰ ইয়াৰে কাৰেক্ট আনসাৰটো হৈছে অপচন নাম্বাৰ সি এনিমোমিটাৰ Question number 15 ELISA test is performed to test তলৰ কোনবিধ বেমাৰ ধৰা পেলাবলৈ ELISA test কৰা হয় ইয়াৰ অপচন এ HIV AIDS বি COVID-19 সি ডায়াবেটিস এণ্ড ডি টাইফয়েড ইয়াৰে কাৰেক্ট আনসাৰটো হৈছে অপচন নাম্বাৰ এ HIV AIDS Question number 16 Which of the following metal is used in mobile phone battery তলৰ কোনটো ধাতু মোবাইল ফোনৰ বেটাৰীত ব্যৱহাৰ কৰা হয় অপচন এ লিথিয়াম বি কপাৰ সি নিকেল এণ্ড ডি জিংক ইয়াৰে কাৰেক্ট আনসাৰটো হৈছে অপচন নাম্বাৰ এ লিথিয়াম Question number 17 In the case of rusting the weight of iron লোহাৰত মামৰে ধৰিলে লোহাৰ ওজন কি হ'ব ইয়াৰে অপচন এ increases b decreases c remains same and d uncertain ইয়াৰে কাৰেক্ট আনসাৰটো হৈছে অপচন নাম্বাৰ এ increases Question number 18 The instrument used for detecting lie is known as মিছা কথা ধৰা পেলাবলৈ ব্যৱহাৰ কৰা যন্ত্ৰটোৰ নাম কি ইয়াৰে এ পায়োমিটাৰ বি পলিগ্ৰাফ সি গাইড স্ক্ৰু ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব অপচন নাম্বাৰ বি পলিগ্ৰাফ Question number 19 Manometer is used to measure মেনোমিটাৰ সহায়ত তলৰ কোনটোৰ পৰিমাপ কৰা হয় ইয়াৰ এ এয়াৰ প্ৰেছাৰ বি ডেন্সিটি অফ লিকুইড সি ভেলোচিটি অফ সাউন্ড এণ্ড ডি প্ৰেছাৰ অফ গেছেছ ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব অপচন নাম্বাৰ ডি প্ৰেছাৰ অফ গেছেছ একেবাৰে শেষৰ question number 20 largest gland in the human body is মানৱ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থিটোৰ নাম কি ইয়াৰ অপচন এ লিভাৰ বি এড্ৰিনাল সি থাইৰয়ড ডি পানক্ৰিয়াছ ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব অপচন নাম্বাৰ এ লিভাৰ বন্ধুসকল আজিলৈ এয়া আছিল সাধাৰণ বিজ্ঞানৰ 20টা কুৱেশ্যন আৰু আনসাৰ আপোনালোকে চাই নিশ্চয় ভাল পালে আৰু ভাল যদি পাইছে নিশ্চয়কৈ আপোনালোকে লাইক আৰু শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব